সকলো ধৰণৰ খবৰ তৎক্ষণাত পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনত ক্লিক কৰিবলৈ নাপাহৰিব। পশ্চিমীয়াসকলে টয়লেটত বহিও কিতাপ পঢ়ে। প্ৰাচ্যৰ লোকসকলে শুই বহি কিতাপ পঢ়িবলৈ বেছি পছন্দ কৰে। পছন্দ অপছন্দৰ কথা উজ্জ্বল ৰাখিও কিতাপ প্ৰেমীসকলৰ যাৱতীয় চাহিদা পূৰণ কৰিবলৈ সক্ৰিয় ভূমিকা পালন কৰি আহিছে লাইব্ৰেৰীবোৰে। অসমতো জিলা পুথিভঁৰালসমূহলৈ পাঠকসকলৰ আকৰ্ষণ বহুত বেছি। মাথো কিতাপৰ দোকান হিচাপেই নহয়, স্থাপত্য শৈলীৰ দিশৰ পৰাও পৃথিৱীৰ অনন্য হৈ আছে এনেকুৱা কিছু বুক শ্বপ, যিবোৰে আধুনিক মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ মনোমোহা পুথিভঁৰালক লৈয়ে আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। বাটছ বুক ষ্ট'ৰ, কেলিফৰ্ণিয়া। 1964 চনত ৰিচাৰ্ড বাৰ্টিনছডেল নামৰ এজন ভদ্ৰলোকে কেলিফৰ্ণিয়াৰ এটা ৰাস্তাৰ কাষত কিতাপৰ দোকানখন খোলে। সেই কিতাপৰ দোকানখনেই আজি বিশ্বৰ আটাইতকৈ ডাঙৰ আউটডোৰ কিতাপৰ দোকান হিচাপে পৰিগণিত হৈছে। ইয়াত সম্পূৰ্ণ উন্মুক্ত পৰিৱেশত কিতাপ পঢ়াৰ সুযোগ আছে। পঢ়িবলৈ পাৰিব ওচৰৰ কোনো আপেল গছৰ তলত বহি। দিন ৰাতি প্ৰায় 24 ঘণ্টাই খোলা থাকে এই দোকানখন। লাইব্ৰেৰিয়া এল পাণ্ডুলো, মেক্সিকো চিটি। মনৰ সৈতে বিন্দুমাত্ৰ আপোচ নকৰিও যে সাধ্যৰ মাধ্যমেৰে সুন্দৰ সমন্বয় কৰা সম্ভৱ, তাৰে জ্বলন্ত উদাহৰণ এই বুক শ্বপখন। মেক্সিকোৰ এই পুথিভঁৰালৰ বাগানত বহি কিতাপ পঢ়া, কফি আৰু জলপানে আমেজ আনি দিব পাৰে। ঘণ্টাৰ পাছত ঘণ্টা ধৰি কেনেকৈ সময় অতিবাহিত হৈ যাব আপুনি গমকেই নাপাব। শ্বেক্সপিয়াৰ এণ্ড কোং, পেৰিছ। বিশ্বৰ আটাইতকৈ বিখ্যাত কিতাপৰ দোকানেৰি শ্বেক্সপিয়াৰ এণ্ড কোম্পানী পেৰিছত অৱস্থিত। জেমছ জয়েছ, আৰ্নেষ্ট হেমিংও সহ ইংৰাজী সাহিত্যৰ বহুত বিখ্যাত লেখকসকলে ইয়াত এটা সময়ত আড্ডা দিছিল। জৰ্জ হুইটমেন নামৰ এজন আমেৰিকাৰ ভদ্ৰলোকে প্ৰতিষ্ঠা কৰে এই কিতাপৰ দোকানখন। আৰ্টেনিও গ্ৰেণ্ড স্প্লেণ্ডিড, আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত অৱস্থিত আৰ্টেনিও গ্ৰেণ্ড স্প্লেণ্ডিড বুক শ্বপটো পৃথিৱীৰ একমাত্ৰ বুক শ্বপ, যিটো থিয়েটাৰৰ আকাৰত নিৰ্মাণ কৰা হৈছে। লিভাৰেৰিয়া লাৰ ডেভাগাৰ, লিছবন। এই বুক শ্বপটোৰ মুখ্য আকৰ্ষণ হ'ল আকাশত চাইকেল চলাই থকা এগৰাকী পৰী। পৰ্তুগালৰ লিছবনত দেখিবলৈ পোৱা যায় কল্পনালোকৰ বাস্তৱ এই নিদৰ্শন। দ্য বুক ৱাৰ্ম, বেইজিং। দ্য বুক ৱাৰ্ম নামৰ দৃষ্টিনন্দন আৰু অন্যান্য সুন্দৰ এই কিতাপৰ দোকানত আছে 16,000তকৈও অধিক কিতাপ। চমৎকাৰ আভ্যন্তৰীণ কাৰুকাৰ্যময় এই কিতাপৰ দোকানখনৰ লগতে আছে এখন সৰু ৰেষ্টুৰেণ্ট আৰু কেফ। লিভাৰেৰিয়া ডা ভিলা, ব্ৰাজিল। ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাণিজ্যিক দোকান তৈয়াৰীত ব্ৰাজিলিয়ানসকলৰ দক্ষতাৰ কথা সৰ্বজন বেদিত। কিন্তু লাইব্ৰেৰী হিচাপে লিভাৰেৰিয়া ডা ভিলা নিৰ্মাণত সিহঁতে যি আন্তৰিকতা আৰু সৌন্দৰ্যবোধৰ পৰিচয় দিছে, সেয়া সম্ভৱতঃ পৰৱৰ্তী শৈলীক জ্ঞান সম্পন্ন জাতি হিচাপে সিহঁতক প্ৰথম দিশে স্থান দিয়া হ'ব। কুক এণ্ড বুক, ব্ৰাছেলছ। ছাদত ওলমি আছে কিতাপেই কিতাপ। চিন্তা কৰি চাওক, কি অদ্ভুত সুন্দৰ এই দৃশ্য। মাত্ৰ কিতাপ ওলমি আছে সেয়াই নহয়, কাছৰ দেৱালত অংকিত আছে ৰেলৱে মেপ। সকলো ধৰণৰ পাঠকৰ কথা বিবেচনা কৰিয়েই সজোৱা হৈছে এই কিতাপৰ দোকানখন। ঝংচুগে, চাইনা। এই আধুনিক কিতাপৰ দোকানখন অসংখ্য শাৰীত বিভক্ত। সৰু ল'ৰা ছোৱালীসকলৰ বাবে ইমান সুন্দৰ কিতাপৰ দোকান ক'তো নাই বুলি দাবী কৰে ঝংচুগে কৰ্তৃপক্ষই। লিভাৰেৰিয়া লেল্লো, পৰ্তুগাল। বিশ্বৰ সকলোতকৈ সুন্দৰ কিতাপৰ দোকানৰ নাম উচ্চাৰিত হ'লে যি নামটো আগত আহে সেই নামটো হৈছে পৰ্তুগালৰ পোৰ্টো চহৰত অৱস্থিত লিভাৰেৰিয়া লেল্লো। সুন্দৰ নক্সাকৃত কাছৰ ৰঙীন আৰু কাঠেৰে তৈয়াৰী চিৰিৰ বাবে এই বিখ্যাত কিতাপৰ দোকানখন। ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।